এই ল'ৰাটো মানে এইটোৱে এইটো ল'ৰাটো যিটোৱে নেকি এতিয়া গৰুজনীক ভয় খুৱাইছে। এয়া দেখিছ খাতৰা ভাবি আচৰিত পাইছোঁ দেই তোমাক। এয়া গৰুটো ভয়ত মানে অৱস্থা বেয়া হৈ গৈছে। গৰু পথাৰত আছোঁ মানে আজি। আৰু আমাৰ চাহিল এয়াৰ চিটিকা লৈ আছে। জানাই আমাৰ গাঁৱলীয়া জেগাত এনেকুৱাই মানে এই ল'ৰা সৰু পোৱালি এয়া প্ৰতিযোগিতা দামুৰি ধৰা প্ৰতিযোগিতা আমাৰ মাজত দেখিবলৈ পাইছে। हेलो दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल राज भाई 7। तो আজি মই আছোঁ আমাৰ গাঁৱৰ পথাৰৰ মাজত। আপোনালোকক দেখুৱাম আজি পথাৰত মানে বৰ্তমান ধান কাটি হৈ গৈছে। কাটি আছে। আমাৰ লগত আছে বাবু কেইটামান আছে। তো গাইছ আপোনালোকক দেখুৱাম। আজি ভিডিঅ'টো ভাল হ'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকে মাজতে স্কিপ কৰি নিদিব বুলি আশাটো কৰিছোঁৱে পাক্কা। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে, নহয় জানো? আৰু আমাৰ ল'ৰাটো মানে গছত বেছিকৈ উঠি ফুৰে। তো দেখুৱাইছোঁ এইটোৰ নাম হৈছে চাহিল স্পেচ। আমাৰ লগত আমি যাম। তো দোস্ত আমি যাম মানে আমাৰ পথাৰ আছে। পথাৰ চাবলৈ আহিছোঁ। মানে ধানখিনি পকিছেনে নাই, বাকী কিছুমানে কাটি দিছে, কাটাবিলাকে পকাবিলাকে লৈ গৈ আছে। তো ব'লক লগ পাই আছোঁ আগত। আৰু থেংক ইউ। মাজতে স্কিপ কৰি নাযাব, নহয় জানো? আমাৰ ল'ৰাটো এতিয়া জাপ মাৰিব বোলে, তাক দেখুৱাব দিছে। এই দিছ ইজ দ্য টেলেণ্ট। এইটো টেলেণ্ট নকয়, এইটো ধেমালি কয়। তো ব'লক। এয়া মেচিন, এয়া পথাৰ মাজে মেচিন দেখিবলৈ পাইছোঁ আমি। আৰু এয়া ধান কঢ়ি আছে। এইটো আমি দেৰিনে যাম এতিয়া। আমি তিনিটা আহিছোঁ, নহয় জানো? এয়া হৈছে আমাৰ কি কয় শিবিৰ পিছফালে। ইয়াত ধান পকিছে। এইটো কি ধান বাৰু? এইটো হৈছে বৰা ধান বুলি কয়, কলা ধান। তো কাশি দলিয়ালি জানো আঘোণৰ পথাৰ কিনো জগৰ লাগিল জানো মোৰে মৰম কাশি দলিয়ালি জানো। আমাৰ ভিডিঅ'টো যদি ভাল যদি কি হৈছে, আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। ইয়াত বৰা ধান বাগৰি গৈছে, আপোনালোকে দেখিব গৈছে। তো আমি গৈ আছোঁ মানে গাইছ ধুনীয়া লাগিছে, ভাল লাগিছে, বতাহ লাগিছে। এনেকা কৰি দিব লাগে, এনেকা কৰিব লাগে, নকৰি নাযায়। কোনটো এতিয়া কি ধান বুলি কয় নাজানো। আজিৰ দিনৰ মানুহবোৰে খেতি নকৰি লগৰ পথাৰত ধান চুকাব অহাৰ বাবে মই দুটুকুৰা কৰি পেলাম, কাচি হ'লে দুটুকুৰা কৰি পেলাম। দোস্ত মানে এতিয়া মই পথাৰখিনি আহি পালোঁ। আমাৰ পথাৰ ইয়াৰ ধান পকি আছে, বৰ্তমান বহি লৈছোঁ। আৰু কি কয় ৰ'দটো পূৰা দিছে, কিন্তু নক'বা দেই, বঢ়িয়া দিছে, কিন্তু বতাহ মাৰিছে না। আৰু আমাৰ লগত ভাইটি কেইটামান আছে। এইকেইটা হৈছে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক। তুমি কি কৰিব আহিছিলা পথাৰত? ধান চুৰ কৰিব আহিছা নেকি? ঘাঁহ ক'ত কাটিছা ন? ভাবিছোঁ লোকে ধান কাটি ফুৰিছোঁ নেকি ঘাঁহ বুলি চাওঁ। ক'ত নামটো কি তোমাৰ ক? বিক্ৰম পাত্ৰ। গাঁও ফুলকাগুৰি। হয় নেকি? হ'ব দে। এইকেইটা ধান চুৰ, বিখ্যাত ধান চুৰ এইকেইটা কাটি লৈছে। তো আমাৰ ধানখিনি মানে এইখিনিয়ে ইয়াতে মানে পকিছে, এতিয়া কাটিব হ'ব আৰু। এইবিলাক ধান মানে পুৰা পৰি গৈছে। তো অলপ চাই আহোঁ, নহয় জানো? চৌপাশটো চাই আহোঁ। অলপ ভাগৰ লাগিছে, অলপ বহি লওঁ নেকি গাইছ। তো কেনেকুৱা লাগিছে? আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কমেণ্টবিলাক নিদিয়ে, তো বেয়া লাগে আৰু। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰটো কৰি দিব, নহয় জানো? নিশ্চয়। তো ব'লক আমি যাওঁ, লগ পাই আছোঁ আগত।
কেনেকুৱা চৌপাশটো চাই আছোঁ ধানখিনি আৰু জেগাত আছে মানে তাতো যাম আপোনালোক দেখুৱাই দিম আগতে দেখুৱাইছিলোঁ মই ধান খেতি কৰা দেখাইছিলোঁ প্ৰথম অৱস্থাত যেতিয়া এইখিনি ধান লগা হয় তেতিয়া আৰম্ভণিখিনি দেখুৱাইছিলোঁ আজি আৰু দেখুৱাম আপোনালোকক দেখুৱাই থাকিম মানে কাটা মাৰা আৰু বিশেষকৈ আমাৰ এতিয়া জেগাত মানে এইটো ছিজনত ভাল লাগে বিশেষকৈ ধান নিবলৈ আহি ধান বান্ধিবলৈ আহি আৰু ধান কাটা হৈ আছে তো খুব ভাল লাগে লক্ষ্মী যেতিয়া ঘৰলৈকে লৈ যোৱা হয় তো খুবেই ভাল লাগে মানুহৰ মানে আনন্দ এইবাৰ খুবেই ভাল হৈছে ধান খেতি আমাৰ এইফালে তো আজি হৈছে ৰাস ইফালে ৰাস চলি আছে আৰু আমি মানে এতিয়া চাব আহিছোঁ গাইছ নহয় জানো আপোনালোকৰ এটা পথাৰ মানে বিশেষ সন্মান দিয়া বস্তু এটা দেখাইছোঁ এইটো হৈছে চাট বাই দিয়া হয় পথাৰত কাতি মাহত যেতিয়া কাতি বিহু হয় সেইদিনা দিয়া হয় ইয়াত আছে মানে এইটো কি কয় বটা দিয়া হৈছে আৰু বাঁহৰ এখন বনাই দিয়া হৈছে চাট বাই আৰু ইয়াত টেঙা পেলাই দিয়া হয় ৰবাব টেঙা তো ধান ভালে মোটামুটি ঠিকে আছে তো আমি এতিয়া গৈ থাকোঁ ঘৰত গৈ থাকোঁ এতিয়া চাই মেলি হৈ গ'ল গোটেইখিনি তো ইয়াক কাটিব হ'ব আৰু কালি পৰহিমান তো বলক লগ পাইছোঁ আগত চ' দোস্ত মানে কি হ'ল এতিয়া বৰ্তমান আহি গ'লোঁ ভিডিঅ'টো আজি ইমানখিনি আছিলে আপোনালোকে কেনে পাইছে তো জনাব কমেণ্টত তো মানে পথাৰখিনি দেখুৱালোঁ আৰু আমাৰ এইফালে মানে ধান কাটা হৈ আছে মাৰা হৈ আছে তো পূৰা মানে এতিয়া পূৰা মানে মানুহবিলাক বিজি হৈ আছে আৰু ধান কাটিবলৈ মানুহৰ অভাৱেই হৈছে মানে আমাৰ এইফালে তামান জল্দি লাগি আছে তো আপোনালোকে জনাব আপোনালোকৰ ফালে এইবিলাক কাম চলি আছে নে চব মানে বিশেষকৈ এইটো শালি খেতিটোত প্ৰায় চব জেগাতে এনেকুৱা হৈ আছে তো আপোনালোকক দেখুৱালোঁ তো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব দেই গাইছ তো এতিয়া মানে আহি পাইছোঁ আমাৰ গাঁও তো ভিডিঅ'খিনি ইমানেই আছিলে তো এই ল'ৰাকেইটা কিহৰ ইমান আলাই বিচাৰিছে তোমালোকে ৰ'দ লগা নাই নেকি আজি ইয়াৰ পিছত আমাৰ মানে গাঁৱৰ এয়া মেচিন ধান খেতি কৰা মেচিন এইটো চাহিলে এইটো কিয় থৈ গ'ল বাৰু এইটো তেল ভৰাই দিয়ে এইটো দাম কিবা ভাল লাগে মানে এটা কথা কওঁ বিশেষকৈ পথাৰত আহি ভাল লাগে বিশেষকৈ এইটো ছিজনত মানে ধান নিয়া ছিজনটোত যিয়ে নহওক গাঁৱত গৈ পথাৰত মানে এইফালে মুকলি জেগা হয় ভাল লাগে বিশেষকৈ কি বস্তু তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ দেই টাটা বাই বাই